আমি নিজে খেতি কৰিছোঁ, বিকিছোঁ আৰু লগতে দুটা পৰিয়ালক সংস্থাপনো দিছোঁ। চেনেল ভূপেন ব্লগ। মই আজি এতিয়া দেখাম আপোনালোকক। আমি আজি বেঙেনা পুলি ৰুম, মানে বেঙেনা পুলিখিনি আমি পচাইছিলোঁ, তাতে আমি ৰুম আৰু এতিয়া কেনেকৈ পুলি উঘালিম, কি পদ্ধতিত ৰুম সেইবোৰ দেখাম আপোনালোকক। এতিয়া চাওঁ ব'লক, মই পুলি উঘালিম। পুলি উঘালাৰ আগতে মই কেনেকৈ পুলিখিনি উঘালিম সেইটো আপোনালোকক দেখাম। আপোনালোকেও যদি এইভাগে মাটি আছে, বেঙেনা খেতিৰ কাৰণে বৰ বেছি মাটি নালাগে, কম মাটি হ'লেও আপোনালোকে খেতি কৰিব পাৰে। এইটো পদ্ধতিত কৰিব পাৰে। এইভাগে কৰিলে আপোনাৰ প্ৰডাকশ্যনো পোৱা যাব, ঘৰতে খাবও হ'ব, লোকক দিয়া মানে বিকিবও পাৰিব, চব্জি দি দাম। তো সেয়া এতিয়া মই বেঙেনা পুলিখিনি চোৱাইছোঁ। এইখিনি পুলিখিনি অলপ টিংটোত পানী লৈছোঁ। টিংটোত পানী লৈছোঁ মানে কি হ'ল, মানে চাই থাকক মই কেনেকৈ কৰিম। অলপ পানী মাৰি দিছোঁ। পানী মাৰিলে কি হ'ব, পানী মাৰি পুলিটো উঘালি দিম। মাটি পুলিটো এইভাগে যদি উঘালি দিওঁ, আপোনাৰ শিপাটো অলপ ছিগি অহাৰ চান্স থাকে। সেইকাৰণে পানী মাৰি উঘালি দিছোঁ, গুৰিটো কোমল হ'ব, পুলিটো উঘালিলে দুখ নাপায়। তো এইটো কাৰণে সেই কৰিছোঁ। আৰু শিপাটোত অলপ মাটি লাগিব, তেতিয়া আমাৰ পুলিকেইটা ভাল হ'ব, কষ্ট নাপায়। তো পুলিকেইটা ঠন হৈ থাকিব। আৰু এটা তুমি নাহিবা, যোৱা। সেইটো আহি গ'ল ল'ৰাটো। এইপিনে আহা, এইপিনে আহা, এইপিনে যোৱা, এইপিনে। তুমি পুলি নুঘালিবা দেই, পুলি নুঘালিবা দেই। এইয়া পুলি নুঘালিবা। ই সদায় আমনি কৰিব আহিব, কিবা এটা কাম কৰিব আহিম, আমনি কৰিব আহিব। এইপিনে থাকা তুমি, সেইপিনে নাযাবা হা। ভালকৈ পানী মাৰি ল'ব লাগিব, তেতিয়াহে আপোনাৰ পুলিটো উঘালিলে দুখ নাপাব আৰু পুলিটো লেৰেলি নাযাব। আপুনি ৰ'দত হ'লেও পুলিটো উঘালি থ'ব পাৰিব। তুমি যোৱা, সেই মামাৰ ঘৰলৈ যাব এতিয়া। এইপিনে যোৱা, এইপিনে সেইডাল নলয়। চাং ভৰিটো ডাঙৰ। এতিয়া এইভাগে কৰি যোৱাগৈ, কলকেইটা খাবা, যোৱা কল। মামাৰ ঘৰলৈ যাবগৈ এতিয়া, যোৱা তোমাৰ যোৱাগৈ, ৰ'দত নাথাকিবা, যোৱাগৈ যোৱা। যোৱাগৈ তুমি, যোৱাগৈ। এইয়া তুমি যোৱাগৈ দেই, যোৱাগৈ যোৱা। সেইয়া যোৱা, দৌদৌ যাব এতিয়া, যোৱা, দৌদৌ যাব এতিয়া, চাইকেল লৈ যোৱা। দৌদৌক কোৱাগৈ, যোৱা, দৌৰ তো ল'ৰাটোৱে আহি অকণমান ডিষ্টাৰ্ব দি দিছিলে, সেইকাৰণে মই এইখিনি ধুনীয়াকৈ পানী ছটিয়াই ল'ম আৰু হৈ গৈছে আৰু বৰ্তমান। তো এতিয়া চাওক, পুলিটোহে দাঙি দিলে ধুনীয়াকৈ ওলাই আহিব। সেইটো চাওক, ইয়াৰ গুৰিত মাটি লাগি আহিছে, তো পুলিটো কষ্ট নাপায়। সেইটো কাৰণে পানী ছটিয়াই ল'ব লাগে। বেঙেনা পুলি বুলিয়ে নহয়, যিকোনো পুলি হ'লেও এনেকৈ পানী ছটিয়াই ল'লে ভাল হয়।
তো এইবোৰ দেখিছা কি ধুনীয়াকৈ ওলাইছে চব। যদি পানী ছিটিয়াই নঘালোঁ অকল গুৰিটো সেইটো ওলাই আহিব। এতিয়া এইভাগে থাকিলে পুলিটো লেৰেলি নাযায়। অঁ কোৱা, তুমি নাহিবা দেই, ৰ'দত নাহিবা, তুমি নাহিবা, যোৱা। এচাৰি নালাগে, তুমি যোৱা। এইভাগে তো বাকী মই পিছত দেখাই আছোঁ। ফাইনেলি মোৰ পুলি উঘালি হৈ গ'ল। তো এইখিনি চাওক, পুলি উঘালি হৈ গ'ল, সেইখিনি উঘালিলোঁ। তো এতিয়া বাকী পুলিখিনি এতিয়া থৈ দিম, কাৰণ এতিয়া ৰ'দটো পূৰা ডাঙৰ হৈ আছে। 2টামান বজাৰ পিছত ৰুম, তেতিয়া ৰ'দটো অলপ ঠাণ্ডা হ'ব আৰু পুলিটো ভাল হ'ব, ৰুলে ঠন ধৰি থাকিব। তো এতিয়া মই খৰাহিত উঠাই এটা এইটো লৈছোঁ, ইয়াতে উঠাই কিনে ঠাণ্ডা জেগাত থৈ দিম। চেচুকত ঠাণ্ডা জেগাত থৈ দিম, তেতিয়া পুলিটো লেৰেলি নাযাব, ঠন ধৰি থাকিব এইখিনি পুলি। কি ধুনীয়াকৈ ওলাই আহিছে। তো আপোনালোকে চাই থাকিব, নেক্সট পুলিৰ কেনেকৈ ৰুম সেইটো আপোনালোকক দেখাম। তো চাই থাকিব। আমাৰ পুলি উঘলা শেষ হোৱাৰ পিছত এতিয়া আমি আহিছোঁ বেঙেনা পুলিকেইটা ৰুবলৈ। তো ইয়াত দেখিছে বাইদেউহঁতে ৰুই আছে, আৰু কেনেকৈ ৰুইছোঁ আৰু কি দিছোঁ সেইটো আপোনালোকক দেখুৱাইছোঁ। তো বেক কেমেৰা কৰি দিছোঁ চব। এইবিলাকে এভাগে ৰুইছোঁ। প্ৰথম ইয়াত গোবৰ দি লৈছোঁ, তাৰপৰা এইটো পুলি, গোবৰ আৰু পুলি, শুকান গোবৰ দিছোঁ, পুলি লাইনকৈ লৈছোঁ। আৰু এটা সমান চাইজৰ ৰুইছোঁ, পাতি কৰি লৈছোঁ। প্ৰথমে নাঙলে পাতি কৰি কিনে ৰুইছোঁ। নাঙলে পাতি কৰাৰ পিছত সেই গোবৰ এটা মানে সমান চাইজত গোবৰ দি কিনে এবাৰ ৰুই আছোঁ। এই বাইদেউ দুজনী ৰুই আছে ধুনীয়াকৈ। তো একদম সেই তালৈকে ৰুব লাগিব। আৰু এইখিনি হ'ল আমাৰ পুলিখিনি, এইখিনি আনিছোঁ। প্ৰায় 400মান পুলি আছে ইয়াতে, বাকী আৰম্ভ হৈ আছে। আপোনালোকেও যদি এইভাগে মাটি আছে, বেঙেনা খেতিৰ কাৰণে বৰ বেছি মাটি নালাগে, কম মাটি হ'লেও আপোনালোকে খেতি কৰিব পাৰে। এইটো পদ্ধতিত কৰিব পাৰে। এইভাগে কৰিলে আপোনাৰ প্ৰডাকশ্যনো পোৱা যাব, ঘৰতে খাবও হ'ব, আৰু লোকক দিয়া মানে বিকিবও পাৰিব, চব্জি দি দাম। তো সেয়া, আৰু আমি নিজে খেতি কৰিছোঁ, বিকিছোঁ, আৰু লগতে 2টা পৰিয়ালক সংস্থাপনো দিছোঁ। এইভাগে আমাৰ আৰম্ভ কৰি আছোঁ, সৰু হোৱাকৈ পাতি আছোঁ বাৰীখন। তো ভাল লাগিলে চেনেলটো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰে। চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ ইমানেই।